रोहित शर्मा আজি 50 প্লাস মাৰিব আৰু বিৰাট কামবেক দিব ফাইনালত। লাষ্ট টাইমটো বেয়া হৈছিলে, এবাৰ বদলা ল'ব। পুৰা ফাইনেল বিৰাট কোহলি আজি মাৰিব ৰান। বুমৰা আজি 3টামান ল'ব চাগে আৰু কোহলি আজি মাৰিব লাগে। পূৰ্ণোদ্যমেৰে সাজু হৈছে এতিয়া মেন ইন ব্লু। হয়, আজি অনুষ্ঠিত হ'ব টি20ৰ ফাইনেল মেটচ আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে সন্মুখ সমৰত মুখামুখি হ'ব ৰোহিত বাহিনী। টীম ইণ্ডিয়ালৈ এতিয়া শুভেচ্ছা জনাইছে অগণন ক্ৰীড়া অনুৰাগীয়ে। প্ৰতিগৰাকী ভাৰতীয়ই এটাই আশা কৰিছে যে টি20ৰ খিতাপ অৰ্জন কৰিব টীম ইণ্ডিয়া। ৰোহিত বাহিনীলৈ আপুনিও শুভেচ্ছা জনাব পাৰে। আৰু মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ চিটি ক্ৰিকেট চেণ্টাৰত, আৰু এই চেণ্টাৰত যিসকল লোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত প্ৰশিক্ষণ লৈ আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম ইণ্ডিয়া টীমটোক লৈ তেওঁলোক কিমান আশাবাদী। সতীৰ্থ শচীন আৰু মই ইয়াত আহি উপস্থিত হৈছোঁ আৰু ইয়াত এই ধৰণে তেওঁলোকে ক্ৰিকেটৰ প্ৰশিক্ষণ ল'বলৈ আগবাঢ়িছে আৰু তেওঁলোকৰ পৰা মই জানিব বিচাৰিম আজি যিটো ফাইনেল খেল অনুষ্ঠিত হ'ব টীম ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত, কিমান আশাবাদী ইণ্ডিয়া টীমক লৈ কি ক'বা, টীমটোক লৈ কি ক'বা? ইণ্ডিয়া ফাইনেলটো জিকি আছে সেইটোৱে ক'ম আৰু ফাইনেল জিকিব। কোনে কিমান ৰান কৰিব বুলি ভাবা? ৰোহিত শৰ্মা আজি 50 প্লাস মাৰিব আৰু বিৰাট কামবেক দিব ফাইনেলত। আৰু বলিঙৰ ক্ষেত্ৰত কি ক'বা? বলিঙৰ ক্ষেত্ৰত আৰ্শদীপ সিং মষ্ট উইকেটছ ল'ব ৱৰ্ল্ড কাপত, আৰু জাসপ্ৰীত বুমৰাই ভাল বলিং কৰিব আমি আশা কৰিছোঁ। কি ক'বা আজি ফাইনেল খেল অনুষ্ঠিত হ'ব, ইণ্ডিয়া টীমটোক কি শুভেচ্ছা জনাবা? জিতিব আৰু ভালকৈ। তাৰপিছত ৰোহিত শৰ্মা আজি 50 প্লাস বনাব লাগে। আৰু 1 year হৈ গ'ল, 1 year ওপৰত গৈছে। কি ক'বা আজি ফাইনেল খেল আছে, খেল চাবা নহয়? কি ক'বা ইণ্ডিয়া টীমটোক লৈ কি ক'বা? ইণ্ডিয়া ভালকৈ এনেকৈ জিকে। লাষ্ট টাইমটো বেয়া হৈছিলে, এবাৰ বদলা ল'ব। বিৰাট কোহলি আজি মাৰিব ৰান। ৰোহিত শৰ্মা মাৰিব 50 প্লাস। কি ক'বা আজি ফাইনেল খেল অনুষ্ঠিত হ'ব 8 বজাৰ লগে লগে, আৰু টীম ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ লগত অনুষ্ঠিত হ'ব। কি ক'বা ফাইনেল খেলখনক লৈ? জিকিব ইণ্ডিয়া, জিকিব। কোনে ভাল প্ৰদৰ্শন কৰিব বুলি ভাবা? বিৰাট কোহলিয়ে মাৰিব, আজি মাৰিব। বিৰাট কোহলিয়ে ভাল ৰান কৰে। কি ক'বা? বুমৰা ভাল লাগে, বুমৰা আজি 3টামান ল'ব চাগে আৰু কোহলি আজি মাৰিব লাগে। কিমান আশাবাদী টীমটোক লৈ, কিমান আশাবাদী? ভালে লাগিছে, আশা আছে জিকিবা। হয়, সকলোৱে আশা কৰিছে যে টীম ইণ্ডিয়াই বিজয়ী খিতাপ দখল কৰিবলৈ সক্ষম হ'ব, আৰু 8 বজাৰ লগে লগে প্ৰতিগৰাকী ভাৰতীয়ই অপেক্ষা কৰি আছে, কাৰণ আজি চূড়ান্ত মেচ অনুষ্ঠিত হ'ব দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত। আৰু এই যি চেণ্টাৰ আছে প্ৰশিক্ষণ চেণ্টাৰ, সেই চেণ্টাৰৰ যিসকল প্ৰশিক্ষক তেওঁলোকৰ পৰা জানিব বিচাৰিম। আজি সকলোৱে অপেক্ষা কৰি আছে আজি মেটচখনৰ বাবে, আজি ভাৰত আৰু ছাউথ আফ্ৰিকাৰ মাজত যিখন খেল অনুষ্ঠিত হ'ব। কি ক'ব আজি খেলখনক লৈ কিমান আশাবাদী? 100% আশাবাদী। আমি ভাবি আছোঁ ইণ্ডিয়া আজি ভালকৈ জিকিব। বিৰাট কোহলিয়ে ৰান কৰা নাই, আমি ভাবি আছোঁ আজি বিৰাট কোহলি এটা ভাল স্ক'ৰ কৰিব। বাকী বলাৰখিনিয়ে ভাল কৰিলে জিকাৰ চান্স এটা আছে, এইটো ভাল চান্স। ৰোহিত শৰ্মাৰো চাগে লাষ্ট ৱৰ্ল্ড কাপ হ'ব, সেইকাৰণে এবাৰ ট্ৰফিটো আনিব বুলি আমি বহুত আশাবাদী। নিশ্চয়কৈ সকলোৱে আশাবাদী, আৰু সকলোৱে আশা কৰিছে যে ভাৰতে বিজয়ৰ খিতাপ দখল কৰিব আৰু ছাউথ আফ্ৰিকাক পৰাস্ত কৰি ভাৰতে বিজয়ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰতিগৰাকী ভাৰতীয়, প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ এটাই আশা, এটাই সপোন, টি20 বিশ্বকাপত বিজয়ৰ খিতাপ অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব টীম ইণ্ডিয়াই।